গাইজ আমি এটা ছেটিং কৰিছিলোঁ। এয়া ছেটিংটো আপোনালোকক মই দি দিম, কিন্তু এইটো ছেটিংটো হ'ল বান্ধৱীৰ ওপৰত হয়। আমি দুজনীয়ে বান্ধৱী। স্কুলৰ হোমৱৰ্ক দিছে নহয়, হোমৱৰ্কখিনি কৰিব আহিছে তাই আমাৰ ঘৰত। মই খাব আহিছোঁ। সেই আপোনালোকে দেখা পাব কেনেকুৱাকৈ কি কৰে বাৰু। আপোনালোকৰ নামটো মই তলত লিখি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু সেইমতে আপোনালোকে ভিডিঅ'টো চাই ল'ব দেই। আৰু ভিডিঅ'টো যদি ভাল লাগে সেইটো যদি ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু ইয়াতেও আপোনালোকে কৰিব লাইক শ্বেয়াৰ কমেণ্ট। ভিডিঅ'টো আহিছেনে নাই ক'ব কমেণ্ট আৰু বক্সত। এটা কথা কওঁ, মোৰ ডাবল পাৰ্ট আছে। এইটো কি ছিল ডাবল পাৰ্ট দেখাই দিছোঁ। 1 নম্বৰ পাৰ্টটো ভালে। 1 নম্বৰটোত মা আৰু 2 নম্বৰত মানে ইয়া চেইন। এইটো 2 নম্বৰটো মিলিছেনে বাৰু? নাই মিলা। 2 নম্বৰটোত মস্ত জমনি লাগে। আৰু টিকিনি বান্ধা আছে ভিডিঅ'টোত, চাবচোন বহুত মানে জমনি লাগে সেইটো। আপোনালোক গোটেইখিনি কৈ নিদিওঁ, কৈ দিলেতো গমেই পাব। ভিডিঅ'টো চাব বাৰু। আৰু তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাব। তেনেহ'লে আৰু বাই বাই।